কোনেও নোৱাৰিলি এটা তই ক হোৱাট ইজ এম্পিয়াৰ্ছ ল কৈ দে ছাৰ এম্পিয়াৰ্ছ ল ছাৰ মই কালি মানে গাটো বেয়া লাগিলে সেইকাৰণে ছাৰ মই তাৰপা? কালি পঢ়িব নোৱাৰিলোঁ এম্পিয়াৰ্ছ লটো তোকতো মই কালি গোৱালিত দেখিছোঁ তই যদি এজনী ছাইডত এনেকৈ ধৰি লৈ গৈ আছ তোৰ গা বেয়া হয়নে নহয় ছাৰ সঁচাকৈ নহয় নহয় মই চব জানো বাবা এতিয়া তই মোক ক কি পাৰিবি তেতিয়াহ'লে তই কচোন লটো আপুনি বেলেগ কিবা সোধক যি সোধে আৰু ফিজিক্সৰ কিবা এই ফিজিক্সৰ সোধে ইফালে তাৰ পঢ়িব নাই গা বেয়া পূজা চুবলৈ ভাল এতিয়া তই ক হোৱাট ইজ ইনাৰ্চিয়া এইটো যদি নোৱাৰ তোক মই আকৌ দেখোঁ কাইলৈ ৰ ইনাৰ্চিয়া ন ছাৰ পাৰিম সেইটো ছাৰ ইনাৰ্চিয়াটো কি আছিলে ইনাৰ্চিয়া অঁ ছাৰ হেৰি ইনাৰ্চিয়াটো মানে কি হয় মানে ইনাৰ মানে ছাৰ আমাৰ যিটো ভিতৰৰ পৰা আহে মানে ইনাৰ এটা মানে কি কয় ছাৰ এটা চবৰে থাকে ন ছাৰ এনেকুৱা মানে কি বুলি কয় এইটো কি আছিলে মানে ভিতৰৰ অন্তৰৰ পৰা এটা মানে শক্তি থাকে ন মানুহৰ মানে সেইটো কয় ইনাৰ্চিয়া আৰু যিটো ছাৰ বাহিৰৰ পৰা সেইটোক কয় মানে আউটাৰচিয়া সেইকাৰণে আপুনি যিটো সুধিছে ইনাৰ্চিয়া সেই বস্তু যে মানে মোৰ ভিতৰত আছে কিন্তু এতিয়া আনচাৰটো সুধিছে কিন্তু মোৰ আনচাৰটো মোৰ ভিতৰৰ পৰা ওলোৱা নাই সেইকাৰণে ইনাৰ্চিয়াটো নাই মানে মোৰ আউটাৰচিয়াৰ পৰা মই মানে কথাটো কৈছোঁ মুখ্য তাকে পঢ়িবলৈ আহিছে তহঁতক পূজা চাবলৈ ভাল ইয়াত পঢ়িছ পৰীক্ষা দিবি তাকে হা ইনাৰ্চিয়া সেইটো তোৰ মুণ্ডটো তোৰ মাথাটো ইনাৰ্চিয়া গাইহি তই ফিজিক্সৰো নোৱাৰ তই একোৱেই নোৱাৰ তই পাৰিবি কি তই তাকে কৈ দেচোন কেমেষ্ট্ৰি অলপ পাৰিম ছাৰ বেছি নহয় कोई बात नहीं हम तो सी है এতিয়া ক হোৱাট ইজ চি এক্সপ্লেইন কৰ চি ন এক্সপ্লেইন কৰ She is very beautiful. She is very kind. She has a pill on her gall. She is very polite. Sir, बहुत अमायिक. She is polite. She is very beautiful. She have a gall on her tail. তোক সেইটো কথা কোৱা নাই নহয় ষ্টেণ্ডাৰ্ড হাইড্ৰজেন আৰু ইলেক্ট্ৰন SHE সেইটো কথাহে কৈছোঁ মই এইফালে চাহত বিস্কুট দিওঁ বিস্কুট চাহত ডুবি যায় তই তেনেকৈ প্ৰেমত ডুবি যায় ইনাৰ্চিয়া গালি সেইটো এয়া চি তই মৌনব্ৰত কিন্তু থেংক ইউ ক'বলৈ মুখখন খোল খায় সি কৈছিলে নাই বাৰু অথনি কৈছিলেতো হাৰামী মানুহ আৰু তই চকুৰ আলি পিতমালি তই মূৰ্খ আৰু তই